নমস্কাৰ আখ্যান অনুস্মৰণ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত এটি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে এটি অনুৰোধ, আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছে বা আপুনি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাল্য বিবাহ কি তাক জানিবলৈ হ'লে আমি প্ৰথমে বিবাহৰ সংজ্ঞা কি তাক জানিব লাগিব। হিন্দু ধৰ্মগ্ৰন্থসমূহত বিবাহক এক সংস্কাৰ বুলি কোৱা হৈছে। বিবাহ শব্দৰ অৰ্থ হ'ল বিযোগবা মানে বিশেষ দায়িত্ব বহন কৰা। ইয়াক জন্ম জন্মান্তৰৰ বান্ধোন বুলি কোৱা হৈছে। মানুহৰ জীৱনত তিনি প্ৰকাৰৰ ঋণ থাকে, সেয়া হ'ল দেৱঋণ, গুৰু ঋণ আৰু পিতৃ ঋণ। দেৱঋণ যজ্ঞ আদি পবিত্ৰ কৰ্ম কৰিলে, গুৰু ঋণ জ্ঞান চৰ্চা কৰিলে আৰু পিতৃ ঋণ বিবাহৰ দ্বাৰা সন্তান জন্ম দি পূৰণ কৰা হয়। স্নাতকোত্তৰ জীৱন হ'ল বিবাহৰ সময়, অৰ্থাৎ বিদ্যা অধ্যয়নৰ অন্তত মানুহে গৃহস্থাশ্ৰমত প্ৰৱেশ কৰে। দাম্পত্য জীৱনক শ্ৰেষ্ঠ আধ্যাত্মিক সাধনা বুলি কোৱা হৈছে। তদুপৰি 4 আশ্ৰমৰ ভিতৰত গৃহস্থ আশ্ৰমকে শ্ৰেষ্ঠ বুলি কোৱা হৈছে। বিবাহ উপৰান্তত পতি-পত্নী হৈ পৰে দুই আত্মা এক শৰীৰ। গোটেই জীৱন দুয়ো সংগীৰূপে সুখ দুখক ভোগ কৰে। এজনে আনজনৰ অপূৰ্ণতাসমূহক পূৰ্ণ কৰাই এই যুগ্ম জীৱনৰ লক্ষ্য। বিবাহৰ যোগেদি মনুষ্যই এক সবল পৰিয়ালৰ আধাৰশিলা স্থাপন কৰে আৰু সমাজ হ'ল পৰিয়ালৰ সমষ্টি। সেয়েহে এখন ধৰ্মপৰায়ণ সমাজত বিবাহৰ গৰিমা সৰ্বাধিক। বৈদিক সমাজত শ্বেতকেতু নামৰ এক ঋষিয়ে বিবাহ প্ৰণালী তথা কুটুম্ব ব্যৱস্থাৰ স্থাপনা কৰিছিল। ভৱিষ্যত পুৰাণত লিখা আছে যে যি লোকে শাস্ত্ৰত উল্লেখিত বিধিৰে বিবাহ কৰে সেই লোকৰ 7 পুৰুষ পাপমুক্ত হৈ যায়। এজন মানুহৰ সম্পূৰ্ণ সামাজিকৰণ তেতিয়াহে হয় যেতিয়া তেওঁ বিবাহ পাশত আবদ্ধ হয়। হিন্দু শাস্ত্ৰত বাল্য বিবাহৰ কোনো বিধান নাই, কাৰণ ই বিবাহৰ অৰ্থকে খণ্ডিত কৰে। তথাপি আমি যদি বাল্য বিবাহৰ সংজ্ঞা দিবলৈ যাওঁ তেতিয়াহ'লে বাল্য শব্দৰ আন এটা অৰ্থ হৈছে অবুজন, অৰ্থাৎ অবুজন মনেৰে বিশেষ দায়িত্বভাৰ বহন কৰিবলৈ আগবঢ়া কুসংস্কাৰকে বাল্য বিবাহ বুলি ক'ব পাৰি। বিবাহৰ অৰ্থক নিৰৰ্থক কৰাৰ বাবেই ইয়াক বাল্য বিবাহৰ ঠাইত বাল্য নিৰ্বাহ বুলি কোৱাহে উচিত। শৈশৱৰ হনন, নাৰীক দমন আৰু সমাজৰ পতনৰ দাপোনস্বৰূপ হ'ল বাল্য বিবাহ। বাল্য বিবাহ হ'ল সমাজৰ কাৰণে এক অভিশাপ, কাৰণ সমাজ হ'ল পৰিয়ালৰ সমষ্টি আৰু সেই পৰিয়ালৰ প্ৰগতি কেনেকৈ সম্ভৱ য'ত অজ্ঞানতাই বাস কৰে। যি পৰিয়ালত সমাজৰ ভৱিষ্যত প্ৰজন্মক বাল্য অৱস্থাৰ পৰাই বান্ধোনত ৰখা হয়। বাল্য বিবাহত বিবাদ থাকে, উন্মাদ থাকে আৰু থাকে সুপ্ত মানসিক প্ৰতিবাদ। কিন্তু তথাপি এই আধুনিক যুগতো এই কুসংস্কাৰৰ অন্ত হোৱা নাই। এইটো এটা দুখজনক বিষয়, কাৰণ এই ব্যৱস্থাৰ অন্তই এক নতুন সমাজ সৃষ্টিত অৰিহণা যোগাব, য'ত নেকি নাৰীৰ নেতৃত্বই নৱনিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। নাৰীৰ শোষণ বন্ধ হ'লেই আমি প্ৰগতিৰ দিশে আগবাঢ়িব পাৰিম। বৈদিক সমাজত কিন্তু এই শোষণ নাছিল। বেদত লিখা আছে যে যত্ত নায়স্যু পূজন্তে ৰমন্তে তত্ত দেৱতা, অৰ্থাৎ য'ত নাৰীৰ পূজা কৰা হয় তাতেই দেৱতাসকলে বাস কৰে। নাৰী এই কাৰণেই শ্ৰেষ্ঠ যে পুৰুষৰ নিশ্চয়কৈ শক্তি আছে, কিন্তু নাৰীৰ সহন শক্তি আছে যি পুৰুষৰ নাই। সেয়েহে স্ত্ৰী হ'ল পুৰুষৰ জন্মদাত্ৰী। নাৰীৰ বিভিন্ন ৰূপৰ ভিতৰত মাতৃত্ব ৰূপটোৱে শ্ৰেষ্ঠ, কিন্তু এই মাতৃত্বৰ দায়িত্বভাৰ লোৱাৰো এক উচিত বয়স আছে। এগৰাকী নাবালিকাক মাতৃত্বৰ চৰম দায়িত্ব আৰু দুখ প্ৰদান কৰাটো এক মহাপাপ। যি নাবালিকাৰ নিজৰে মানসিক বিকাশ হোৱা নাই, সেই নাবালিক মাতৃয়ে নিজ সন্তানক কি সংস্কাৰ আৰু শিক্ষা দিব? এইটো এটা চিন্তনীয় বিষয়, কাৰণ সংসাৰৰ প্ৰথম গুৰু হ'ল মাতৃ। সেয়েহে এজন পুৰুষক শিক্ষিত কৰিলে এটি পৰিয়াল উদ্ধাৰ কৰা হয়,
কিন্তু এগৰাকী মহিলাক শিক্ষিত কৰিলে গোটেই সমাজখনৰ উদ্ধাৰ কৰা হয় বুলি কোৱা হৈছে। বিবাহৰ বন্ধনত অসময়ত সৃষ্টিৰ এটি সৃজনাত্মক শক্তি বন্ধাটো এক ডাঙৰ অপৰাধ। বৈদিক কালত আপালা, ঘোষা, মৈত্ৰেয়ী, গাৰ্গী আদি স্ত্ৰীসকলৰ উল্লেখ আছে, যি প্ৰকাণ্ড পণ্ডিতসকলকো পৰাস্ত কৰিছিল। বৈদিক সমাজত নাৰীৰ কাৰণে একোৱেই অপ্ৰাপ্য নাছিল। বৈদিক কালত নাৰীৰ পূৰ্ণ স্বাধীনতা আছিল। উপযুক্ত বয়স হ'লে তেওঁলোকে নিজ ইচ্ছাৰে স্বামীৰ বৰণ কৰিব পাৰিছিল। স্বয়ম্বৰ আদি অনুষ্ঠান ইয়াৰে প্ৰমাণ। নিজ স্বামীৰ কাৰণে কৰা বলিদান, ত্যাগ, সংঘৰ্ষ আদিৰ বহুতো কাহিনী হিন্দু গ্ৰন্থসমূহত পোৱা যায়। তাৰ ভিতৰত মহাৰাণী শৈব্যা, দময়ন্তী, সাবিত্ৰী, সতী, সীতা আদি অসংখ্য নাৰীৰ কাহিনী ইয়াৰ প্ৰমাণ। এই পৃথিৱীত পৰশুৰামেই প্ৰথম অত্ৰিৰ পত্নী অনুসূয়া, অগস্ত্যৰ পত্নী লোপামুদ্ৰাৰ সহযোগত বিৰাট নাৰী জাগৃতি অভিযানৰ সঞ্চালন কৰিছিল। নাৰী হ'ল প্ৰকৃতি, এই প্ৰকৃতিৰ পৰাই পুৰুষৰ উৎপত্তি হৈছে। সেয়েহে হিন্দু ধৰ্মগ্ৰন্থসমূহত নাৰীক সন্মানৰ দৃষ্টিৰে চোৱা হৈছিল। তেন্তে নাৰীসকলৰ ইমান দাৰুণ বা দয়নীয় স্থিতিৰ বাবে দায়ী কোন? মধ্যযুগ হ'ল নাৰীসকলৰ কাৰণে এক অভিশাপ। এই সময়তে পৰ্দা প্ৰথা, সতী প্ৰথা, বাল্যবিবাহ আদি অনৈতিক নিয়মৰ সৃষ্টি হৈছিল। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বহিৰাগত শক্তিয়ে শাসনভাৰ লোৱাৰে পৰা মহিলাসকলৰ স্থিতি দয়নীয় হৈ পৰিছিল। মধ্যযুগত বিভিন্ন প্ৰথাৰ লগতে বাল্যবিবাহৰ উত্থানৰ মূল কাৰণ আছিল ৰাজনীতি। আজিৰ এই আধুনিক যুগত যদি এই বাল্যবিবাহৰ পতনৰ কাৰণো ৰাজনীতি হয়, তেন্তে ইয়াক লৈ সকলো সুখী হোৱা উচিত। কিন্তু এটা কথাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব যে এই প্ৰথাক আইনী প্ৰক্ৰিয়াৰে দমন কৰিবলৈ যাওঁতে এই বিবাহিত বালক বালিকাসকলক যাতে আকৌ অনিশ্চয়তাৰ অন্ধকাৰলৈ ঠেলি নিদিয়ে। মধ্যযুগত ৰাজনীতিয়ে অনিশ্চয়তাৰ সৃষ্টি কৰিছিল। তাৰেই পৰিণতি আছিল বাল্যবিবাহ। মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ ভয় হ'ল অনিশ্চয়তা। আমি মৃত্যুক এই কাৰণতেই ভয় কৰোঁ কাৰণ আমি নাজানো মৃত্যুৰ পিছত কি হ'ব। মধ্যযুগত শাসকসকলে সাধাৰণ জনতাক এনে অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছিল যে মাক বাপেকে নিজ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰ দেখিছিল। এই কালছোৱাক কন্যা ভোগ্যা হৈ পৰিছিল, কাৰণ কোন ক্ৰূৰ বাসনাৰূপত আক্ৰান্ত বলাৎকাৰীৰ লেতেৰা নজৰ কন্যা সন্তানৰ ওপৰত পৰে তাৰ ঠিক নাছিল। সেই সময়ত এই দয়নীয় পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ কাৰণে বহু নীতি নিয়মৰ প্ৰচলন হৈছিল। ইয়াৰ বাবে দায়ী আছিল একাংশ যৌন বাসনাৰ ভোকাতুৰ উচ্চপদস্থ ৰাজনীতিক বিষয়া। নাৰীৰ সৰ্বাধিক শোষণ হোৱা এই কালছোৱাত নিজ বাসনাৰ পূৰ্তিৰ হকে অৰ্থক অনৰ্থক আখ্যা দিয়া হৈছিল আৰু ইয়াৰ উপৰিও বলপূৰ্বকভাৱে বৈদিক গ্ৰন্থসমূহত ভ্ৰান্তিকৰ তথ্যৰ মিশ্ৰণ কৰা হৈছিল। এই পৃথিৱীত সময় আৰু পৰিস্থিতিয়ে ধৰ্ম, সংস্কাৰ, সংস্কৃতি একো নামানে। মধ্যযুগত হিন্দুসকল বাধ্য আছিল নিজ লাজ তথা মৰ্যাদা ৰক্ষা কৰাৰ। তেওঁলোকৰ ওচৰত আন কোনো উপায় নাছিল। বহুত লোকে কন্যা সন্তানৰ বোজাৰ পৰা পৰিত্ৰাণ পাবলৈ অতি কম সময়তে তেওঁলোকৰ বিবাহ কৰি দিছিল। নিজ জীৱনৰো ভৰসা নথকা সাধাৰণ মানুহ এজনে মৰাৰ আগতে নাতিপুতিৰ মুখ দেখিব বিচাৰিছিল, নিজ কুলৰ ৰক্ষণ কৰিব বিচাৰিছিল। ইয়াৰ উপৰিও যিমান পাৰি সিমান সোনকালে মহিলা সন্তানৰ দায়িত্বৰ হস্তান্তৰ কৰিব বিচাৰিছিল। হিন্দু ধৰ্মগ্ৰন্থসমূহত কেতিয়াও অধাৰ্মিক কাৰ্যক স্বীকৃতি দিয়া হোৱা নাছিল। বেলেগ ধৰ্মৰ লোকে ইয়াক মলিন কৰাৰ বাবে অশেষ চেষ্টা কৰি আহিছে। এই বলাৎকাৰীসকলৰ কাৰণেই বাল্যবিবাহৰ উৎপত্তি হৈছিল, কিন্তু এওঁলোকে ইয়াকো নিজ বাসনাৰ পূৰ্তিৰ এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লে। আজি যিটো কথা বা কাৰণক লৈ অসমত এই বাল্যবিবাহৰ আইনখনত কঠোৰতা অৱলম্বন কৰা হৈছে, ইয়াৰ কথাও শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰত 8 প্ৰকাৰৰ বিবাহৰ উল্লেখ আছে। তাৰ ভিতৰত অসুৰ বিবাহ আৰু ৰাক্ষস বিবাহৰ যুটীয়া ৰূপকে বাল্যবিবাহ বুলি ক'ব পাৰি, কাৰণ অসুৰ বিবাহত ধনৰ বলত
মাক বাপেক তথা পৰিয়ালবৰ্গক কিনি বা উচিত দান দি কন্যাৰ সৈতে বিবাহ কৰা হয় আৰু ৰাক্ষক বিবাহত বলপূৰ্বকভাৱে বা ছল কপটৰে কন্যাৰ সৈতে বিবাহ কৰা হয়। আজিৰ প্ৰেক্ষাপটত বাল্য বিবাহত এই দুয়োটাকে দেখা যায়। এইটোৱে মূল কাৰণ হ'ল অসম চৰকাৰৰ কঠোৰ পদক্ষেপৰ। আমি এই পদক্ষেপক সঁহাৰি জনাইছোঁ, কাৰণ কোনো সুস্থ মগজুৰ লোকেই বাল্য বিবাহক মানি ল'ব নোৱাৰে। কিন্তু সেইবুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাল্য বিবাহ কৰাজনক ধৰ্ষণকাৰী তথা বাল্য বিবাহক ধৰ্ষণ বুলি কোৱাটো একেবাৰে অনুচিত। কাৰণ অজ্ঞানতাৰ বশৱৰ্তী হৈ দুই নাবালিকে পৰস্পৰৰ আকৰ্ষণ বা প্ৰেমৰ ফলস্বৰূপে বিবাহপাশত আবদ্ধ হোৱাটো ধৰ্ষণ হ'বই নোৱাৰে। যি বালকৰ চিন্তা শক্তিৰ বিকাশেই হোৱা নাই, তেওঁলোকক ধৰ্ষণকাৰী বুলি কোৱাটো যুক্তিসংগত নহয়। সেয়েহে মহোদয়ে নিজৰ তথা সমাজৰ অপৰাধ মৰ্ষণৰ হকে বাল্য বিবাহক ধৰ্ষণৰ লগত তুলনা কৰাৰ চেষ্টা কৰিছে বুলি মই ভাবোঁ। কাৰণ 2006 চনৰ বাল্য বিবাহ বিৰোধী আইনত এইটো স্পষ্টভাৱে কোৱা হৈছে যে বাল্য বিবাহ সংঘটিত হোৱা অঞ্চলৰ নেতাকে আদি কৰি প্ৰত্যেকজন ব্যক্তিয়েই বাল্য বিবাহৰ অপৰাধৰ বাবে জগৰীয়া। ইয়াৰ আইনী দণ্ড হিচাপে সেই অঞ্চলৰ নেতাজনো জেললৈ যাবলগীয়া হ'ব পাৰে। এই বাল্য বিবাহ কৰাসকলক এটা কথাই ক'ম যে এই আধুনিক সময়ত যেতিয়া প্ৰেমৰ সম্পৰ্কক সমাজে স্বীকাৰ কৰিছে, তেতিয়াহ'লে জলবাজিত বিবাহ কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ বিবাহৰ মূল উদ্দেশ্য হৈছে সন্তান উৎপত্তি তথা পৰিয়ালৰ নিৰ্মাণ আৰু মানসিক স্থিৰতাৰ দ্বাৰা সামাজিক উত্তৰদায়িত্ব গ্ৰহণ কৰা। আপুনি যদি সঁচা প্ৰেম কৰে, তেন্তে নিজৰ প্ৰেমিক প্ৰেমিকাক জীৱনসংগী ৰূপে পাবলৈ 5-10 বছৰ নালাগে, গোটেই জীৱন অপেক্ষা কৰিব পাৰিব। প্ৰথমে প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কটোকে পালন কৰিবলৈ শিকক। তাৰ পিছত গৃহস্থী জীৱনত প্ৰৱেশ কৰি স্বামী স্ত্ৰীৰ ধৰ্ম পালন কৰক। এনে কৰিলেহে মানসিক তথা সামাজিক বিকাশ সম্ভৱ। এই অপৰাধক প্ৰেমৰ নাম নিদিব, ই এক অজ্ঞানতাৰ চিন মাথো। বাল্য বিবাহে বাল অধিকাৰসমূহৰ অতিক্ৰমণ কৰে। বাল্য বিবাহে সামাজিক উচ্ছৃংখলতা তথা দৰিদ্ৰতাক নিমন্ত্ৰণ দিয়ে। ইয়াৰ উপৰিও বাল্য বিবাহৰ ফলত কিশোৰীসকল বিভিন্ন যৌন ৰোগৰ চিকাৰ হয়। শেষত সমাজ সজাগ হওক আৰু এই ব্যাধিৰ সমাপ্তি হওক, তাকে আশা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনাৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ।